বিবাহ বিচ্ছেদ হোৱাৰ পাছতো প্ৰাক্তন পত্নী কিৰণৰ লগত বলিউডৰ অভিনেতা আমিৰ খানৰ এয়া খবৰ জানি চকু কপালত উঠিছে অনুৰাগীৰ। আপোনালোকৰ চকু কপালত উঠিব এই খবৰ জনাৰ পাছত। অভিনেতা আমিৰ খান আৰু তেখেতৰ প্ৰাক্তন পত্নী কিৰণৰ এই ভিডিঅ'টো বৰ্তমান সামাজিক মাধ্যমত বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে। প্ৰাক্তন পত্নী কিৰণৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পাছতো বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ এনে সম্পৰ্ক মাজে মাজে দেখা পাই হতবাক হৈ পৰিছে অনুৰাগী আৰু অনুৰাগীসকলে আশ্চৰ্যজনক মন্তব্য প্ৰকাশ কৰাও দেখা গৈছে। অভিনেতা আমিৰ খান আৰু কিৰণৰ মাজত বিবাহ বিচ্ছেদ হ'ল এই কথা আপোনালোক সকলোৱে জ্ঞাত। তথাপিও এনে কিছুমান সম্পৰ্ক দেখা পাই অনুৰাগীসকল স্বাভাৱিকতে আচৰিত হ'ব আৰু আচৰিত হোৱাটো কোনো ডাঙৰ কথা নহয়, কিয়নো বলিউডৰ মিষ্টাৰ পাৰফেকশ্যনিষ্ট হিচাপে পৰিচিত আমিৰ খানৰ ৫৯ সংখ্যক জন্মদিনত দেখা গ'ল প্ৰাক্তন পত্নী কিৰণক আৰু সামাজিক মাধ্যমত অনুৰাগীসকলে সঘনাই দেখা পোৱাই এই ভিডিঅ' ক্লিপ ফটোবোৰে অনুৰাগীসকলক ভাবিবলৈ বাধ্য কৰায় যে পুনৰ বিবাহ তেওঁলোকৰ সম্পৰ্ক উভতি আহিব নেকি। কিন্তু এই সম্পৰ্কে বলিউডৰ অভিনেতা আমিৰ খানে একো মন্তব্য ৰাজহুৱা কৰা নাই। বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান আৰু প্ৰাক্তন পত্নী কিৰণৰ এনে বন্ধুত্ব এতিয়াও অটুট আছে। বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে কয় যে তেওঁলোকৰ বিবাহ বিচ্ছেদ হ'ল যদিও তেওঁলোকৰ মাজত এতিয়াও বন্ধুত্বৰ এনাজৰী আগৰ দৰেই আছে, যিদৰে পূৰ্বতে আছিল। আনকি কেক কাটি কিৰণ ৰাওক খুৱাই দিয়ে বলিউডৰ ছুপাৰষ্টাৰগৰাকীয়ে। আৰু বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান আৰু তেখেতৰ প্ৰাক্তন পত্নীৰ এনে সঁচা বন্ধুত্বৰ এনাজৰীৰ ভিডিঅ' ফটো মাজে মাজে সামাজিক মাধ্যমত দেখা পাই অনুৰাগীসকল আচৰিত হৈ থকা দেখা যায়। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।